এইফালে তামোল দা আছে আপোনাৰ তামোল দাৰ কথা শুনক আজি এয়া তামোল দা এতিয়া নতুন চৰকাৰখন যেন এতিয়া কিবা আপোনাৰ ঢেৰ পদক্ষেপ লৈছে নতুন লৈছে বহুতখিনি হেৰি লৈছে পদক্ষেপ লৈছে হয় কিন্তু এটা কথা মই এইটো কথাই জনাইছো দেই মই কোনো মন্ত্ৰীক বেয়া নাপাওঁ বা কোনো মই দললৈ কথা নকওঁ মই মন্ত্ৰীক বেয়া নাপাওঁ কিন্তু মন্ত্ৰীয়ে মানে হ'লেও মানে কথা হ'ল কি আমি দৰিদ্ৰহীন মানুহটো এতিয়া মামাইতো আপোনালৈ ফোন কৰিয়ে থাকে মই এতিয়া হিমন্ত মোক পৰহি দিনা ক'লে যেনিবা তাৰমানে তামোল নহওঁ নচকে তাৰ হিমন্ত মই এতিয়া পৰহি দিনা মোৰ মাইকীয়ে কাজিয়া লাগিছে মোৰ লগত তাৰমানে 1 কেজি আলু 35 টকা দিব কিনিবলগীয়া হৈছে আৰু মইতো তাইক কেনেকৈ পোহপাল মিঠাতেলটোৰ দামটো বহুত বাঢ়িছে মিঠাতেল বাঢ়িলে আগত মই মিঠাতেল পিটিকা কৰি খেলি এতিয়া পিটিকা বাদ দে মই এতিয়া মিঠাতেল নোহোৱাকো ঘৰ চলাই দিছোঁ তাৰমানে এবেলা মিঠাতেলৰ বদলি মাইকী চৰকে খাম কিন্তু মই হিমন্তক মোমাক এইটোৱে জনাইছোঁ যে আমি দুৰ্দহীমা মানুহৰ কাৰণে অকণমান চকু কাণ দিব আপুনি আমাৰ অসমৰ মন্ত্ৰী আপোনাক নকৈ আৰু বেলেগকনো কাক ক'ম আৰু মুদিতাকো কৈছোঁ তেওঁ খালি হিন্দীত কয় মই হিন্দী বিষয়খিনি বুজি নাপাওঁ যিমানে যি নহওক তেওঁলোকে খালি নিয়ম কিছুমান পটককৈ বান্ধি দিছে এদিন হয় এতিয়া অনলাইন হ'ল ল'ৰা ছোৱালী পঢ়া শিক্ষা বিদ্যা বহুত বেলেগ উন্নতি পঢ়াটোলৈ গুচি গ'ল আজিকালি ল'ৰা ছোৱালী এটা খোজে প্ৰতি পইচা লাগে সেই কথাটো অকণমান চৰকাৰে দুৰ্দহীমা ল'ৰাক যদি দিব পাৰে বা কোনোবা ল'ৰা এটা যেনিবা হায়াৰ ছেকেণ্ডেৰী হৈছে কোনো পাছ হৈছে যদি কিবা চৰকাৰে অকণমান চকু কাণ দিয়ে তেতিয়া বিশেষকৈ পঢ়া শুনা ল'ৰা ছোৱালী আৰু এতিয়া আমাৰ ল'ৰাবোৰে কৰি খাব কি সেইটো কাৰণে এতিয়া যোগালী গ'লে 300 টকা পাৰ হয় কিন্তু 300 টকা দোকানৰ আকৌ মোনাটো ভৰ্তি হৈ নাযায় এইখিনি অকণমান দুখ পাইছোঁ খালি এইটো কথা চৰকাৰখনে জোখ মাখ কৰি কথা ক'লে ভাল লাগে আমি সেইটোকে চিন্তা কৰোঁ আমাৰ চৰকাৰ বুলি আমি কৈ থোৱা আছেতো আমাৰ নিজৰ চৰকাৰ আমি পাতি দিয়া চৰকাৰহে কালিলৈ ভোট আমিহে দিব লাগিব বেলেগে দিব নোৱাৰে সেইটো কাৰণে খালি আমি সৰু মানুহে কথা ক'লে নেখিজে আৰু আমাক গুৰুত্ব নিদিয়ে এই কথাটো অকণ বেয়া লাগে যেনেকৈ ডাঙৰ গজালটোৱে ধৰি লওক একদম চৌকাতটো ঢুকি নাপায় কিন্তু সৰু গজালটো আকৌ পেণ্ডেলটোহে লগায় আমি এতিয়া পেণ্ডেল আমি পাৰিকুটাহে আমাক পাৰিকুটা বুলি ভাবে নাই কিন্তু আমি শিয়াল সোপা হোৱা দিলেহে আকৌ সিংহ হ'ব পাৰিব এই কথাটো মই হিমন্তক মই বেয়া কৰি আছোঁ এইটো প্ৰথমে ভাত বনাবলৈ খৰি লাগিব আৰু ইলেকশ্যন খেলিবলৈ হ'লেও প্ৰথম ৰাইচ লাগিব তেতিয়াহে পাৰিব চেণ্ডেলযোৰ কিনিবলৈ হ'লে 2 পাত চেণ্ডেল মানে ভৰিকেইটা টেপা মাৰি দিব লাগিব তেতিয়াহে ৰেজডাল হ'ব আৰু তেনেকৈও সেই কিছুমান নিয়ম আছে নেকি সমাজখন সাৱটি ল'লেহে 5 বছৰ ইলেকশ্যনৰ কথা আহিব এতিয়া আকৌ আমি ইলেকশ্যনৰ আমি মন্ত্ৰীক কোনোদিন বেয়া নাপাওঁ কোনোদিন হেৰি নকওঁ খালি মানে কিছুমান কথা এতিয়া পানী আহিব ভালকৈ বোলে এতিয়া খৰালি এতিয়া বোলে মাথাউৰি ষ্টাইবোৰ মানিব লাগে বাৰিষালে আকৌ মাথাউৰি বান্ধিবলৈ থ'লে নহ'ব তাৰমানে আছে গৰু বোলে নেবাহাল তাৰ কৈছে পালচা লৈ ভাল আৰু যিকোনো কাম বোলে মোক কৈছে মুখৰ আগত কয় ভাল ৰাস্তা পদূলিবোৰ বনাব লাগে আমাৰ অসমক এতিয়া বাহিৰলৈ যাওঁ ৰাস্তা পিচ ৰাস্তা একিলা কাগজ পৰি নাথাকে আমাৰ অসমৰ কিছুমান ৰাস্তা আছে পথাৰ নিচিনা কোনো এতিয়া আমাৰ ৰাস্তা কিছুমান আছে কোনো নোখোৱে এতিয়া মই ধুনআলিটোত গৈছোঁ সেইটো ৰাস্তা নেকি নিজৰ তিতাবৰ সমষ্টিৰ ৰাস্তা এতিয়া আমাৰ যোৰহাটৰ ৰাস্তা অলপ গাঁত হে ক'বা আমাৰ মাইকী কুকুৰজনী শ্লিপ খাই গৈছে সেইটো কুটুকীয়া কুকুৰ সেইটো মোৰ বেয়া লাগিছে ছাল বকলি আই গৈছে তাৰ নাম ৰিকি আছিলে এতিয়া মই ৰিকিয়ে কান্দিছেহি মই তেতিয়া বেয়া লাগিছে মই এতিয়া 16,000 টকা বেজি দিছোঁ তাইক কুকুৰে পৰি গৈছে যে মানুহক এতিয়া আমাতকৈ মানুহতকৈ বেছি ডিমাণ্ড আছে এইটো কুকুৰটো ডিমাণ্ড আছে ভাল বেমাৰ এটা তুমি গাড়ীখনত নিব না সেইটো মাহেকত কিমান খায় এনে 40,000কে খায় মাহেকত 40,000 চাটনিয়ে ভাত খায় আৰু মতা গৰু গাখীৰ খায় ই বৰ লক্ষী কুকুৰ এতিয়া আমাৰ দোকানো কৰি আনে সি লক্ষী এতিয়া মোৰ মাইকী মানুহ ব্লাষ্টাৰ নাই বুলি ক'লে সি দোকান পৰা লৈ আহেগৈ মই শ্লিপটো দি পঠিয়ালে হ'ল তেনেকুৱা কুকুৰ মৰম লাগে নহয় মই মাইকীকে মৰম কৰোঁ দোকান লাগি শ্লিপটো দি দিলেহে কামুৰি লৈ গুচি যাব দোকানটোক হিন্দীত কৈ দিয়ে ডিটেন বুলি ক'ব কেনেকুৱা দোকানতে বুজি পাই যায় যে এইটো আমুকৰ ঘৰ কুকুৰ বুলি গম পাই যায় আৰু তামিলৰ কুকুৰ থাকেই মোৰ মানুহতকৈ কুকুৰ বেছি বিশ্বাস কৰোঁ সেইকাৰণে ভাল লাগে এতিয়া মানুহে কয় ঈশ্বৰৰ চাগ্যস্তি বৰ ধৰ্ম আকৌ ঈশ্বৰৰ চাগ্যস্তি যদি বৰ ধৰ্মই হয় আকৌ ধৰ্মৰ কথাবোৰনো কেলে ভেজাল কথাবোৰ কৈছে আকৌ যদি মানুহে কয় মানুহৰ বাবে মানুহে কানিব লাগে ভূপেনে কৈ থৈ দিলে তেতিয়া কোনেনো কানিছে আজিকালি মানুহ সীমা ঠিল্লালি হৈছে দালালি হৈছে গোটেই অসমখন ঘণ্টাতে এতিয়া বেমাৰ ধৰি এতিয়া কৰোণা ভেকচিন প্ৰথমতে নাই বুলিয়ে ক'লে এতিয়ানো পটককৈ ক'ব পাৰিছ কৰিলে এই কথা কোনে কানিছে এতিয়া নামতো ভেজাল ভকততো ভেজাল ভাগৱততো ভেজাল মানুহ আজিকালি মানুহ গুৰিয়ে থৈ যাবলৈ ধনীয়ে দুখীয়াক নমনা হ'ল ধনীয়ে দুখীয়াক নমনা হৈছে আপোনাৰ মানুহৰ মৰম চেনেহৰ ভাৱটো এয়াই গৈছে সেইটো হ'ব নালাগে এতিয়া মানে দুখ পাইছে তাৰমানে এতিয়া আপোনাৰ 5 টকা আছে মই টকা আছে 5 টকা থকা মানুহটোৰ লেভেলটো গাড়ীখন কোনোবাই গাড়ীখন লৈছে নহয় কিন্তু গাড়ীখন ললৈয়ে নলওঁ গাড়ীখন যদি মই কিবা এটা ভাড়া বিচাৰি যাবলৈ দিবলৈ টান পায় কিন্তু ৰেংকে আকৌ দিব আজি বিয়াখন খাবলৈ গ'লে চিধা ধনী গাড়ী নিয়াটো কাকে আগবঢ়াই নিয়ে আহকচোন আহক আপোনাৰ কাৰণে আমি চেষ্টাই কৰিলোঁ কেলৈ মইতো বিয়াখনত ধুনীয়া কাম কৰি আছিলোঁ মোক কেলৈ গণ্য কৰা নাই কি মই প্ৰেজেণ্টটো সৰু দিছোঁ নেকি সেইবোৰ হ'লে মানুহক ঘৃণা কৰিব নালাগে তাৰমানে কিন্তু জাতি আমাৰ পৃথিৱীৰ ভিতৰত জাতিৰ ভিতৰত অইন জাতি মানে দিগদাৰ নহয় আমাৰ অসমীয়া জাতিটো অকণমান দিগদাৰ হয় আৰু এটা কথা হ'ল নেকি
গৰু একেটা গোহালিতে 6টা থাকে মানুহ কেলে থাকিব নাই মোৰ কথা লাগে মানুহক জ্ঞান কেলে দিছিলে তেলে গৰু এতিয়া হাগি দিয়ে পাউতেনো গোহালি থাকে নাই কিন্তু মানুহ লেটিঙত হাগে যদিও জ্ঞান নাই আৰু মনীষক জ্ঞান দিছিলে কেলে কিতাপ পত্ৰ তেতিয়াহ'লে এতিয়া মেকুৰী জীৱশ্ৰেষ্ঠ মানুহ সমান দিয়া হেৰি নাই কিন্তু মানুহ এইবিলাকে ভুল কৰি আছে নাই মানুহ বুলি কৈছে এতিয়া কুকুৰ তাক বুলি ক'লে বহি থাকিব হাগ বুলি ক'লে এইখিনি হাগিব কিন্তু মানুহটোকতো নোৱা সেইকাৰণে কৈছো যাতে সেইকাৰণে চৰকাৰখনো একে হৈ গ'ল মানুহখিনি একে হৈ গ'ল চব কৰি দিছে এতিয়া দেৱ দেৱতাও গণগলো বেয়া হৈছে ভগৱানো আজিকালি নথকা হৈছে বেমাৰ বিভূতি বেছি হৈছে মই সেইখিনি কথা কৈছো সেই কথাখিনি মই বেয়া লাগে হিমন্তৰ লগত আলোচনা কৰি আছো মোৰ লগত আলোচনা কৰিলে হয় না মোদীয়ে মোক বুকে পাতাই দিয়া মই মন্ত্ৰী চাফাই মন্ত্ৰী হ'ম দিম কোনো নাই যদি অসমত ভাল মন্ত্ৰী এটা কোনোবা দিনা হ'ব পাৰোঁ তেতিয়া আমি নিশ্চয় কিবা এটা ভাল কামেই কৰিম কৰিম চফা অসমখন চফা কৰিম গাভৰু ছোৱালীখিনি ডেকা ল'ৰাখিনি বা আমাৰ অসমৰ কাৰণে আমাৰ অসমখনত আমি তাৰমানে আমাৰ অসমীয়া কোনো নকনা হ'ল এতিয়া বাহিৰলৈ যাওঁ দেখোন গেট চেক গোটেইখন গেট চেকি লাগে গোটেই পাছ লাগে আমাৰ ইয়াত আকৌ মানুহ ইয়াতে থাকিব পাৰে মছজিদতে শুব পাৰে আমাৰ অসমখন মৰমৰ দেশ আমাৰ অসমখন সোণৰ দেশ বুলি কৈছিলে এতিয়া সোণৰ অসম নহয় এতিয়া ধ্বংস অসম এই কথাটো বেয়া লাগিছে সেইকাৰণে কৈছে ধনী ধন আৰু দুখীয়া মন বুলি কৈছিলে আমি এতিয়া মনটোতে আমি সেইকাৰণে ইউটিউবৰ যোগেদি আপোনালোকক জনাইছো স্বাস্থ্যবাৰ আপোনালোকে যদি মৰম চনৰ মাজেদি দিয়ে স্বাস্থ্যবাৰ আহিব লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব মৰম দিব লাইক কৰিব আমাৰ ভুল বান্ধি হৈছে এটা মেছেজ পেক কৰিব মেছেজটো কৰিব কমেণ্ট কৰিব আশা ৰাখিছো যাতে ভৱিষ্যত প্ৰবীণতামূলী কথাষাৰ কিবা নথাকিত ভুল হ'ব পাৰে সেই ভুলখিনি আপোনালোকে সোধুৱাবলৈ চেষ্টা কৰক ময়ো সোধুৱাই দিম সেইটোৱে আমাৰ সকলো আপোনালোকে মৰম লাগিব ধন্যবাদ থাকিব কোনো কাম অকলে কেতিয়াও কৰিব নোৱাৰে নদী গৈছে হয় নদী 7খন নদী গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে তেনেকে একে কোনো একো কৰিব নোৱাৰে তাৰমানে অকলে কোনো কৰিব নোৱাৰে আজি মন্ত্ৰী ওপৰত অকলে কথাবোৰ কোনো প্ৰথম ৰাজ্যৰ তলত আছিলে আজি কোনোবা স্কুলখন খুলিছে মন্ত্ৰীটো আমি উঠাইছো ন আমি নিজে উঠাই দিয়া আমাৰ কথা নহয় আমি কাইলৈ নোৱাৰো বুলি ক'লে তেওঁ নামি বুলি আৰু 5 বছৰ পিছত আমি একগোটত আমি তেওঁ উঠাই মই কথা ক'লে নিসিজে মানে মই দুখীয়া মানুহটো মই দুৰ্দশীমা লোৱা আৰু মই পৃথিৱীলৈ অহাই ভুল আমি কিন্তু জানো কিন্তু কৰিব নোৱাৰো কাৰণ সামৰ্থ্য নাইকিয়া লিখা মানে বস্তুবিলাক আমি মানে নিম্ন শ্ৰেণী যেন যাৰ মানে একো নাই আছে ন সেইটোৱে বস্তুটো আৰু এই কথাখিনি কোনো বেয়া পাব নালাগে মানে কিছুমান দুখ পাইছো তাৰমানে অন্তত দুখ পাব না আজি মই কাৰোবাৰ এটা ভাঙি বুজাই দিব নোৱাৰো আমাৰ কথাত পাত্তাই নিদিয়ে আজি মন্ত্ৰী গ'ল বুলি শেষ কৰি আমিতো খোজকাঢ়ি যাম মন্ত্ৰী গৈ হেলিকপ্টাৰত পাবগৈ আমি খোজকাঢ়ি যোৱা না আমি কি কথা ক'মগৈ তাত সেইকাৰণে 5 কেজি হৈ গৈ আছো সেইকাৰণে আমি ভাবিছো এতিয়া কিছুমানে যেনিবা কাছৰ মাছে ভাত খালে আমিতো নিমখখনতো খাব লাগিব গাঁতটো পোৱাব লাগিব কোনোবাই যেনিবা তৃপ্তি খাব আমি গাঁতটো পোৱাম আমাৰ কথাটো ইমানে খাওঁতে শান্তিয়ে খাম মানে কোনোবাই যেনিবা বৰ সোণৰ পালেঙত শুইছে আমি মাটিতে শুই থাকিলেও হ'ব লাগিব উপায়তো নাই কিন্তু সোণৰ পালেঙত খোৱালৈকে ফিলটো কৰিম তেনেকুৱা ধৰণৰ কথা এতিয়া ঠাণ্ডা লাগিছে এতিয়া কোনোবাই যেনিবা ব্লেংকেটো লৈছে আমি লেপো লৈছে কিন্তু আমি ল'ব ন কিয় ফটাকানিকে যোৱা দি ল'ব লাগিব তথাপি কোনে আমাৰ দুখনো কোনে বুজি পাব আমাৰ বেদনানো কোনে বুজি পাব সেইকাৰণে কৈছো আমি এই কথা ছোৱালীবিলাকৰ এনেকুৱা প্ৰেমত ইটোৱে সিটোক ঠগে বহুত ল'ৰা এতিয়া প্ৰেমৰ ক্ষেত্ৰত কিবা কিনি মৰি গৈছে আমুক তামুক একদম মানে বৰ বেয়া লাগে আৰু এই প্ৰেমৰ মানে কাহিনীটো কথা নহয় প্ৰেম বস্তুটো মানে বস্তু বজাৰত কিনিব নাপায় এই বস্তুটো সিদ্ধ পায় এই বস্তুটো মানে ছোৱালীজনী হ'লেও বাৰু বুজি পাব লাগিব তাৰমানে তেজ খাব নালাগিব বা লাভো দিছে বা কিবা এটা টাইমত হ'ল খালি বাপেক মাকক নুসুধাকৈ ছোৱালী বিয়া সোমাই যাব নালাগে সেই কথাটো বোল আৰু ল'ৰাবিলাকে এটা চিন্তা গোটেই এজনী ছোৱালীৰ কাৰণে নিগুটি ফেনাই থাকিব নালাগে তাৰমানে গোটেই দেহাটো দি দিব নালাগে কিছু কাম কৰ গাড়ী গোৱালা ঘৰ দুৱাৰ বনাই তেওঁ ছোৱালী এনেও কবি সেইটো কাৰণে প্ৰতি কথা মাক বাপেকক সুধিব লাগে তেতিয়া মানে মাক বাপেকে মনৰ ভাল পায় ভাল কাম কৰিবলৈ সদায় এবাৰ কৰিবলৈ বোলে ৰত্ন কৰিলে যত্ন পায় বুলি কথা কৈছে প্ৰেমত কেতিয়াও মানে বস্তুটো ডুপ্লিকেট হ'ব নালাগে স্কুলটোমিতে হ'লে তেতিয়া ভৱিষ্যত গঢ় লাগে ছোৱালী কেতিয়াও ল'ৰাটোক ধুব লাগে বা ল'ৰা ছোৱালী তেজ পাব লাগে ল'ৰাটোৰ মনটো বেয়া হৈ থাকিলে ছোৱালীজনী ধুনীয়াকৈ মেছেজ এটা দি তাক বুজাব পাৰিব তেতিয়া সি কামলৈ যাব লাগিব মদ পানী খাবলৈ মন নগ'ল লাষ্টত সি মদ চদ খাই দিব বা ওৱান চব গুচি যাব সেই ল'ৰাটোৰ ব্ৰেইনটো বেয়া হৈ যায় বেয়া হ'লে বেয়া হয় সুস্মিতা ৰুচিন বেয়া হৈ মিহিকে নহয় মেছেজো কিনো মেছেজো কিছুমান কোৱালিটি আছে সেইমতে দিলেও ভাল হয় বাপেক মাকক সান্তনা দিবলৈ ল'ৰা ছোৱালী ভালকে থাকিব ছোৱালীবিলাকে আজিকালি কিন্তু ফেশ্বনটো বেছি কৰে কিন্তু কাম বন কম কৰে গোবৰ নেপেলাই গোহালি নেপেলাই কিবা চোতাল খাই লৈ আজিকালিতো আপোনাৰ গোবৰ চফা কৰা ছোৱালী নাইকিয়া হ'ল গোহালি তামোল পাণ কটা মানুহ নাইকিয়া হ'ল কলপাত কটা ধান ৰোৱা ছোৱালী নাইকিয়া হৈ গ'ল ধান ৰোৱা ছোৱালী নেদেখে বাগানী আনি আছে সেইকাৰণে মই কিন্তু ছোৱালীবিলাকক কৈছো ফেশ্বন মই কৈছো আছে গো নাবাহে এটা পালচা লৈ ভাল আৰু গাভৰু ছোৱালী মই কৈছো বেমাৰ পটকে দুজনী গাভৰু ভাল ধুনীয়া চেউৰি ছাগলী বহে ধুনীয়াকে এটা ছোৱালীবিলাকক এটা মেছেজ দি দিয়ক যেন ঠাণ্ডা পাইছে তোমালোকে চুটি চুটি স্কাৰ্ট বিলাকে একদম ফুল মেনে বাবা চুটি চুটি যিবিলাক মানে টচ স্কাৰ্ট এইবিলাকে দিয়া সেইবিলাক মানে নিজৰ কষ্ট মানে ঠাণ্ডা হৈ যাব গ্লভ হৈ যাব মানে গেছ ফৰ্ম হ'ব গেছ ফৰ্ম তাৰমানে দিগদাৰ হ'ব ফুল কৰি বনাই ৰাতি নাখাবা চেপ চেপ থাকিব লাই শাক ৰাতি নাখাবা মানে হ'লে আপোনালোকে ৰাতি নথকিবা মেছেজটো যেদিন দিব শুবলৈ দিবা কামলৈ যাব সময়ত যেতিয়া বাই বাই আকৌ নেক্সট ব্লগত লগ পাই আছো ছাবস্ক্ৰাইব কৰিব